হেল্ল' আজি মই ফাৰ্ষ্ট বুট দিবলৈ গৈছোঁ বহুত এক্সাইটেড এতিয়া 1:05-10 গৈছে মই এতিয়া গৈ আছোঁ তো যাওঁতে মই যাওঁ আৰু চাওঁগে কেনেকুৱা হয় কেনেকৈ দিব লাগে মই বহুত এক্সাইটেড বলক মই আহি আছোঁ মই মোৰ বসন্তি লৈ আহিছোঁ অলপ যাব লাগে আমাৰ ৰাস্তা দেখিছে নহয় ইমান বছৰ ভিতৰত জিকাইও ৰাস্তা বনাব নোৱাৰিলে এতিয়াবোৰ ভালেই হৈ আছে বাৰিষা বৰ বেয়া হৈ থাকে এডোখৰ যাবই নোৱাৰি এনেকুৱা অৱস্থা হৈ থাকে Forget the day we met. Your eyes so blue, me piercing through. I can't forget the day we met. Your smile so bright, it made me swoon. Our love is like a summer's day, hot and endless in a magic way. Whenever I see you, all I can think is my summer love. Been waiting. গাঁৱৰ একমাত্ৰ স্কুল LP স্কুল হয় দিলে নাই দিয়া মই আগতে নাই দিয়া এবাৰ ফাৰ্ষ্ট বহুত গৰম উঠি গ'ল মই বহুত এতিয়া ঘৰলৈ গৈ আছোঁ ফাৰ্ষ্ট টাইম বুট দিছোঁ তাত CRP আহিছে হেৰি ডিউটি দিবৰ কাৰণে মোক সুধিছে ফাৰ্ষ্ট টাইম হেক্কা ইয়াত ভাল কিবা খবৰ হ'লেও বেয়া কিবা খবৰ হ'লেও সাংবাদিকে কেতিয়াও নাহে সাংবাদিক আজিলৈকে অহা মই দেখা নাই মোৰ 18-19 বছৰীয়া জীৱনত আজিলৈকে মই সাংবাদিক দেখা নাই ইয়াত অহা বৰষুণ দিয়া বতৰ ৰাস্তাইদি যাব নোৱাৰি বাৰিষা বতৰত তাৰপিছত এইটো মানুহ নাহে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহে আৰু সাংবাদিক কোন নাহে আৰু ইয়াৰ আমি বৰ্তমান ছাগলী গঁৰালৰ ভিতৰত ইয়াৰ আমাৰ কেইজনী ছাগলী আছে চাব পাৰে আপোনালোকে এয়া পঠা ছাগলী নামো বলা পাবি ক এয়া ছাগলী গঁৰালৰ ভিতৰৰ পৰা আহিলোঁ যেতিয়াই ফাৰ্মখন গোটেইখন ভাল এখন ডাঙৰ ফাৰ্মলৈ ৰূপান্তৰ হ'ব তেতিয়া আমি ব্লগ বনাবলৈ পৰিম